Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভালে নে? মোৰো ভাল। স্বাগতম জনাইছোঁ আমাৰ এটি ভিডিঅ'লে আৰু সকলোকে ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা যাচিলোঁ। আৰু আমি আজি বিহুৰ বজাৰ কৰিব যাই আছোঁ আৰু মোৰ লগত আছে মোৰ বৌ। আমি বিহুৰ বজাৰ কৰি আহোঁ আৰু বিহুৰ কি কালেকশ্যন ওলাইছে চ' অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তে বজাৰত যাই আপোনালোকক দেখাই আছোঁ। গাড়ীৰ পৰা নামিলোঁ আৰু এয়া আমি ফেঞ্চি বজাৰ আহি পালোঁ আৰু ইমান ভিৰ হৈছে আজি। কিমান কেইবিলাক চাচোন ডাঙৰ হ'ব ন? ভাল লাগিছে। এই চাওকচোন কাণৰ ইমান ধুনীয়া ধুনীয়া লাগিছে আৰু বিহুৰ কাণত ওলাইছে। কাপোৰ ভাল ওলোৱাই নাই এবাৰ, এইবিলাক কুৰ্তা ভালে লগা নাই। সব 10 টাকা ভালে আংটি সাংটি দিলে সব 10 টাকা 10 টাকা এই দুইটি কি ভালো করব না কি কালার ঠিক আছে হ্যাঁ 400 কেতে কিমান অলপ লাম্বা নহ'ব নেকি? অলপ লাম্বা নহ'ব নেকি? কেইটকা আছিল গামোচাটো? কিমান 50 এইটো নিদিয়ে? জুৱেলাৰী চাই ল'লোঁ। এতিয়া কুৰ্তি কালেকশ্যন, কুৰ্তি কাপোৰ আছে ইমান ভাল লাগে। গাইজ আহি পালোঁ এতিয়া ঘৰত আৰু বজাৰত মই বেছি ভিডিঅ' দেখাব পৰা নাই, কি ল'লোঁ বজাৰত দেখাব পৰা নাই কাৰণ আপোনালোকে দেখিছে যে ইমান ভিৰ হৈছে বজাৰত। মোবাইল ধৰি কেনে মানে ভিডিঅ' কৰা অসম্ভৱ, মানে এনেকুৱা হৈছে আৰু মানে ইমান মানে ভিৰ হৈছে যে মানে দোকানতো সোমাব নোৱাৰি আৰু ৰাস্তাটো খোজকাঢ়িব একদমেই নোৱাৰি। পাৰ্চ চামালি নে বস্তু চামালি নে মোবাইলে চামালি আৰু যিহে যুগ ভয়ো লাগে, সেইকাৰণে মই ইমান ভিডিঅ' কৰিব নোৱাৰোঁ। আৰু যিখিনি কৰিছোঁ গাইজ একদম সাৱধানত কৰিছোঁ আৰু বহুত ভয় কৰি কেনে বহুত দেৰি হৈ গৈছে ঘৰত আহোঁতে। সেইকাৰণে ঘৰত অলপমান মানে খং কৰি আছে মাহঁতে কাৰণ আজি আমাৰ ভাগিনৰ বাৰ্থডে আৰু বাৰ্থডেৰ কাৰণে মানে দেৰি হৈ গ'ল। আমাৰ কাৰণে ৰখি আছে, কেক কাটা নাই এতিয়ালৈ, কেক কাটিব এতিয়া আৰু আমি আহি পালোঁ। মই জাষ্ট এইখিনি কৈ কিনে মই যাওঁ তাতে আৰু আপোনালোকক দেখাওঁ যে ভাগিনৰ বাৰ্থডে আছে আজি। বেছি একো কৰা নাই, খালি কেকটো কাটিব আৰু ঘৰৰ মানুহকেইটাই এনে খানা খাম আৰু এনে বাহিৰৰ মানুহ কাকো মতা নাই। সেয়ে মই আহোঁ চেঞ্জ কৰি কেনে।
খোৱা আমাৰ কেক চেক কাটা হৈ গ'ল আৰু অকণমান সময় ওলাই কেনে আপোনালোকক দেখাব খুজিছোঁ যে আজি বজাৰত কি কি কিনিলোঁ কাৰণ বজাৰত মই ভালদৰে আপোনালোকক দেখাব নোৱাৰিলোঁ সেইকাৰণে এতিয়া দেখাম এইটো প্লাজো এটা লৈছোঁ ঘৰত পিন্ধিব কৈছোঁ চব দেখাই আছোঁ যি লৈছোঁ আৰু এইটো এটা চাৰ্ট এইটো দাদাৰ কাৰণে লৈছোঁ এইটো এটা হাফ পেণ্ট দাদাৰ কাৰণে বেছি লোৱা হৈছে আৰু এয়া গামখাৰু এইটো ছেটটো ক'ত এইটো ছেট এইটো ছেট এয়া গামখাৰু এইটো মোৰ হয় আৰু এযোৰ আছে এইটো সৰু এইটো ভতিজিৰ হয় ভতিজিৰ কাৰণে লৈছোঁ আৰু এইটো এটা গলৰ এইটো বৌ লৈছে আৰু আছিল ন ফুলবিলাক ক'ত থলোঁ আৰু এয়া গোলাপ ফুল এইবিলাক খোপা কৰিলে মানে চাটি চাটি মাৰিবৰ কাৰণে লৈছোঁ এইবিলাক আৰু চবতকৈ ভাল লাগিছে মোৰ এইটো জানেনে এইটো বহুত ভাল লাগিছে তাৰ লগত এইটো এটা লৈছোঁ এইটো মই লৈছোঁ আৰু এইটো বৌ লৈছে কোনটো বেছি ভাল লাগিছে কমেণ্টত জনাব আৰু এইটো লৈছোঁ খোপা মাৰিলে কপৌফুলৰ দৰে মাৰিম আৰু এইটো এটা লৈছোঁ জাপি এইটো ভতিজি পিন্ধিব আৰু এইটো এটা লৈছোঁ ঢোলবেৰি এইটোও ভতিজি পিন্ধিব ভতিজি মানে ডান্স কৰিব সেইকাৰণে এইবিলাক লোৱা গৈছে আৰু এইটো মোৰ কাৰণে লৈছিলোঁ আৰু এইটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু আছে এইফালে এইটো লৈছিল বৌয়ে এইটো লৈছে বৌয়ে তাৰ লগত প্লাজো আছে আৰু আছে এইফালে এইটো জিন্স ভতিজিৰ হয় তাৰ লগত টপ আছে এইটো টপ জিন্সৰ লগত গোটেইখিনি দেখালোঁ ন আজিৰ বজাৰ এইখিনিয়ে আছিলে আৰু ইয়াতে আছে কিছুমান খুচুৰা বস্তু এইবিলাক চব 10 টকা 10 টকা আপোনালোকে দেখিছে 10 টকা 10 টকা চব বস্তু কিবা কিবি লৈছিলোঁ সেইখিনিয়ে আজিৰ বজাৰ এইখিনিয়ে আছিলে ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ খানা হৈ গ'ল যাওঁ এতিয়া খাবলৈ বেলেগ দেখাওঁ আপোনালোকক কি বনাইছে আজি এয়া হৈছে মাংস আৰু ইয়াতে আছে দালি আৰু ইয়াতে আছে চালাড ইয়াতে আছে তিতা কেৰেলা ভাজি কিবা বেহাৰেদি মায়ে বনাইছিলে আৰু মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আজিৰ কাৰণে বাই বাই